আজি মই এটা নতুন ৰেচিপি বনাবলৈ ওলাইছোঁ। সেইটো হৈছে পচলাৰ সৈতে কচ মাছ। তাৰ বাবে প্ৰয়োজন হ'ব আমাৰ এটুকুৰা কলপচলা। প্ৰথমতে কলপচলা টুকুৰা আমি মিহি মিহিকৈ কাটি ল'ম। এনেকৈ গোটেই পচলা টুকুৰা আমি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া এইখিনি এটা কুকাৰত ভৰাই ল'ম আৰু অলপমান কলাখাৰ দিম। লগতে আমি সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত এইখিনি মই কম জুই দি 3টামান হুইচেল দিম। কুকাৰৰ পৰা এইখিনি উলিয়াই লৈ ঠাণ্ডা হ'বলৈ দিম আৰু তাৰপিছত আমি এইখিনি মোহাৰি ল'ম। এইখিনি মোহাৰি থাকিলে ইয়াৰ পৰা পানী ওলাব। এইখিনি মিহি হোৱাৰ পিছত আমি পানীখিনি বেলেগকৈ উলিয়াই ল'ম। ইয়াত মই কচ মাছ লৈছোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু নেমুৰ ৰস দি আধা ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ থৈ দিছিলোঁ। আধা ঘণ্টা পিছত ইয়াতে পৰিমাণ অনুসৰি হালধি সানি এইখিনি ভাজি ল'ম। এতিয়া এটা কেৰাহী লৈছোঁ। এতিয়া ইয়াতে তেল লৈ লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই গোটা নেহেৰু কেইফুটামান দি দিছোঁ। লগতে অলপমান পিঁয়াজ, দুপাতমান তেজপাত, আৰু অলপমান পাঁচফোৰণ দি দিছোঁ। পিঁয়াজখিনি অলপ ভজা যোৱাৰ পিছত গুলপীয়া হ'বলৈ ধৰিব। এতিয়া ইয়াত অলপমান হালধি দি দিছোঁ। এতিয়া ইয়াত পচলাখিনি দি দিছোঁ। পচলাখিনি অলপ ভাজি লৈছোঁ। এতিয়া ইয়াত অলপ জালুকৰ গুড়ি দি দিম। এতিয়া ইয়াত কলপচলাৰ পৰা ওলোৱা পানীখিনি দি দিম আৰু এইখিনি উতলিবলৈ দিম। এইখিনি উতল খোৱাৰ পিছত মাছ কেইটুকুৰা দি দিছোঁ আৰু পানীখিনি শুকাবলৈ দিম। মই ইয়াৰ পৰা আধা পানী শোহাই দিছোঁ আৰু আধা পানী ৰাখি লৈছোঁ। মই অলপ পনীয়া কৰি ৰাখিছোঁ, আপোনালোকে গোটা কৰিও ৰাখিব পাৰে। এনেদৰে মোৰ আজি কলপচলাৰ সৈতে কচ মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে যদি ভাল পালে ঘৰত এবাৰ বনাই চাব আৰু কেনে হ'ল কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।